পাহাৰৰ কাষতে থকা বাবাথান নামৰ শিৱ মন্দিৰটো হৈছে ইয়াৰ বিশেষ আকৰ্ষণ। 19বিংশ শতিকাৰ শেষৰ ফালে নাৰায়ণ কন্দলী নামৰ এজন ব্ৰাহ্মণে এই থানখন প্ৰতিষ্ঠা কৰিছিল। এই থানত থকা শিৱলিংগক দেওপাহাৰৰ পৰাই আনি প্ৰতিষ্ঠা কৰা হৈছিল। এই বাবা থানত এভাগ গণেশ মন্দিৰ আৰু হনুমান মন্দিৰ আছে। ইয়াত প্ৰতি বছৰে শিৱৰাত্ৰি ডাঙৰকৈ মেলা অনুষ্ঠিত হয় আৰু দুৰ্গা পূজাও খুব উলহ মালহেৰে অনুষ্ঠিত কৰা হয়। দেও পৰ্বত মানে হৈছে ঈশ্বৰৰ পৰ্বত। এই দেও পৰ্বত সৃষ্টিৰ সময়সীমা আছিল 1000ৰ পৰা 1100 শতিকাৰ সময়ছোৱাত। নুমলীগড়ৰ 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে এই দেও পৰ্বত অৱস্থিত। ইয়াৰ প্ৰায় 300 মিটাৰ ওখ টিলাৰ চূড়াত এটা মন্দিৰ অৱস্থিত। এই জনশ্ৰুতি মতে এই মন্দিৰ মহাদেৱৰ মন্দিৰ আছিল। এই দেও পৰ্বতক বহুতে জৰাসন্ধ পৰ্বত বুলিও কয়। ইয়াৰ কাৰণটো হ'ল এটা জনপ্ৰবাদ আছে যে মগধৰ ৰজা জৰাসন্ধই শ্ৰীকৃষ্ণৰ লগত যুদ্ধ কৰাৰ সময়ত ইয়াতে বাহৰ পাতিছিল। সেইবাবে ইয়াক জৰাসন্ধ পাহাৰ বুলি কয়। ইয়াত থকা ভাস্কৰ্যসমূহৰ ভিতৰত ৰাৱণৰ দ্বাৰা সীতাহৰণ মূৰ্তি, জটায়ু পক্ষীৰ যুদ্ধ কৰা মূৰ্তি, ৰাম লক্ষ্মণ আৰু সুগ্ৰীৱৰ মিলনৰ মূৰ্তি, ত্ৰিভংগ নাৰী মূৰ্তি, পদুম পাতত উঠি থকা এটা হাতীৰ মূৰ্তি, নৃত্য কৰা দেৱ-দেৱীৰ মূৰ্তি, পদ্মা, দ্বাৰপাল, উৰন্ত গন্ধৰ্ব, মৎস্যকন্যা, একাপদ ভংগীত বহি থকা যোগী, মহিষ বাহনত থকা চতুৰ্ভুজৰূপী যমৰ মূৰ্তি, নটৰাজৰ মূৰ্তি, বৃষভৰ মূৰ্তি, হনুমান আৰু সীতাৰ অশোকবনৰ মূৰ্তি, বিভিন্ন নৃত্য, গীত আৰু বাদ্যত মগ্ন নাৰী পুৰুষৰ মূৰ্তি, যুদ্ধ বিগ্ৰহ সম্পৰ্কীয় আদি মূৰ্তিসমূহ ইয়াত আছে। দেও পৰ্বতৰ পুৰণি নাম হৈথালী পৰ্বত। দেও পৰ্বতৰ মন্দিৰৰ গৰ্ভগৃহৰ পশ্চিম দিশত থকা দীঘে পথালিয়ে প্ৰায় 12 ফুটমান এচটা ডাঙৰ শিলত পদুমৰ পৰিচক্ৰ খুব সুন্দৰকৈ খোদিত কৰা আছে, যিটো পদুম চক্ৰক বিশ্বপদ্ম বুলি জনা যায়। মন্দিৰৰ পশ্চিমত থকা অন্য এটা দীঘলীয়া শিলাখণ্ডৰ প্ৰথম ভাগত এটা সিংহ মূৰ্তি, দ্বিতীয় ভাগত হাতত ধনু লৈ সৰ্পহু মাৰিবলৈ সাজু হোৱা এক মানৱ মূৰ্তি, তৃতীয় ভাগত মৈথুনৰত এহাল মৃগ আৰু চতুৰ্থ ভাগত এজন ধ্যানমগ্ন ঋষিৰ মূৰ্তি খোদিত কৰা আছে। এই দেও পৰ্বতৰ শিল্প ভাস্কৰ্যসমূহ দৰ্শন কৰিবলৈ যোৱাৰ দুটা পথ আছে।
এই দুয়োটা পথৰ সংগমস্থলতে এটা সংগ্ৰহালয় ব্যৱস্থা কৰা আছে। ইয়াত খনন কাৰ্যত উদ্ধাৰ হোৱা শিলৰ মূৰ্তি, টেৰাকোটাৰ মূৰ্তিবোৰ দৰ্শনাৰ্থীৰ বাবে এই সংগ্ৰহালয়ত ৰখোৱা হৈছে।